আৰু মাত্ৰ এদিন পিছতে যিহেতু আমাৰ মা ঘৰত যাব সেইকাৰণে আজি আৰু অকণমান বজাৰ কৰোঁ বুলি ভাবিলোঁ। সেইদিনা আমাৰ বজাৰ কৰিব ৰৈ গৈছিল কাৰণ আমি সেইদিনা সৰজনী মাৰ্কেটত মানে চাব যোৱা নিচিনা হ'ল। যিমানহে গৰম তাতে একদম উশাহ ল'ব নোৱাৰা ভিৰ হয়নে? বহুত ভিৰ। আজি অকণমান কিবা কিবি খায়ো আহোঁ, ঘূৰি ফুৰিও আহোঁ, যামেই যিহেতু। $120 तक नहीं आ जाएगा? चलो लगा दीजिए। मार हाथर घड़ी बेटारीটো বেয়া হৈছিল তাকে আমি অকণমান আজি ইয়াতে সলাই দিলোঁ আৰু হাৰিয়ানাৰ বেটাৰী লগাই অসমত ঘূৰি থাকিব পাৰিব। অৰিজিনেল বেটাৰী লগাইছোঁ, 2 বছৰৰ গেৰেণ্টি ৱাৰেণ্টি দিছে, চলিব বুলি কৈছে, সেইকাৰণে ভালটোৱে লগালোঁ। বস্তু লগালে 2 পইচা বেছিকৈ দি অলপ ভালটোৱে লগাব লাগে নহয় জানো? এয়া গুৰগাঁৱৰ সদৰ বজাৰৰ দৃশ্য, সন্ধিয়াৰ সময়। আজি যিহেতু দেওবাৰ নহয় সেইবাবে ভিৰটো খুব কম, মানে এনেকৈ সেইটোৱে বৰষুণ বতৰ আৰু এনেকৈ শ্বপিং কৰি ভাল লাগে মানে বস্তুবিলাক লৈ। আমি জাষ্ট আহিছোঁ, এতিয়াও একো কিনা নাই, কিনিম আৰু আপোনালোকক দেখুৱাই থাকিম এনেকুৱা কি। এটি নতুন অভিজ্ঞতা পালোঁ। পোষ্ট অফিচৰ মানুহবিলাকে ধৰ্মঘট কৰি আছে। এয়া হৈছে হেড পোষ্ট অফিচ গুৰগাঁৱৰ। মোৰ পিছফালে এয়া ৰঙা ৰঙৰ দেখিছে, আঙুলিৰে নেদেখুৱাও কিয়নো তেওঁলোকে কিবা নিশ্চয় প্ৰাপ্তিৰ অধিকাৰৰ কাৰণে ধৰ্মঘট কৰিছে। এই সন্মুখৰ জুৱেলাৰীখনৰ পৰা মই সোণৰ চেণ্ডেল কিনিছিলোঁ আৰু এইখন হৈছে ইয়াৰে বাটা। কেনেকুৱা লাগিছে আজি আহি? খালী খালী ভাল লাগিছে, এইফালে চোৱা, কি বস্তু সেইফালে চোৱা, লেহেংগা। এইখন জুৱেলাৰীৰ পৰা মই কিনিছিলোঁ, এইখন দেখুৱাই দিছোঁ এবাৰ। কোনটো ভাল লাগিছে কোৱা? বহুত ধুনীয়া লাগিছে। কোনটো? এইটো চিম্পল কিন্তু কিবা এটা ভাল লাগিছে। আমি প্ৰথমতে কাপোৰ আৰু কি কিনিলোঁ দেখুৱাই দিয়া এবাৰ। কাপোৰে ল'লোঁ, বেগো ল'লোঁ আৰু চাই আছোঁ কি লওঁ। অকণমান কিবা ফল মূল লৈ লওঁ, ড্ৰাই ফ্ৰুটছ। 200 টকা দিয়া। না না, এই মানুহজনক আমাৰ অসমত পংকজ বাহঁতৰ পঠাব লাগিব ন? সঁচাকৈ দেই, বহুত ধুনীয়া বস্তু আৱিষ্কাৰ কৰিছে। कम नहीं है इमान दाम দুইছে দাম কেইযোৰ ল'বা? 3যোৰ 5যোৰ মান ল'ব বোলে মাই। কোন বুলি পিন্ধিম আৰু পিন্ধাকে নেকি? সোণৰ দোকানৰ আগত আহি এইখন সোণৰ, এয়া আমাৰ ঘৰুৱা সোণ নেকি? কেঁচা সোণ? আমি কিনা পিন্ধিলেও সোণৰ পিন্ধা বুলিয়ে ক'ব দিয়া বুলি ভাবিছা? বুলি ভাবিছে নেকি? চিনি পায়ে দেখিলে ন? জিলিকা সকলোবোৰ সোণ হ'ব নোৱাৰে আৰু তৰাবোৰ কেতিয়াও জোন হ'ব নোৱাৰে। ছোৱালী মানুহৰ বস্তু পচন্দ কৰাটোৱে টান। কিবাকে পচন্দ হৈছে। সেইযোৰ ল'লা লাষ্টত চাই চাই? 6যোৰ। পইচাটো দি দিয়া, 6যোৰ আৰু সোনকালে পইচাটো দি দিয়া। গুৰগাঁও সদৰ মাৰ্কেট আৰু দিল্লীৰ সৰজনী মাৰ্কেটৰ মাজত বহুত পাৰ্থক্য আছে। মানে সৰজনীখন হ'ল সস্তাত পায় কিন্তু কোনো ষ্টেণ্ডাৰ্ড নাই আৰু ইয়াৰ বজাৰৰ কোৱালিটি আছে কাপোৰৰ। দাম মানে কোনোবাই 500 ল'ব, কোনোবাই 100 ল'ব, কোনো ইয়াৰ ষ্টেণ্ডাৰ্ডো আছে, পৰিপাটি ডিচিপ্লিন আৰু ব্ৰেণ্ডেড কাপোৰ আছে ইয়াতে, ব্ৰেণ্ডেড বস্তু পায়। আৰু আজি মাই নতুনকৈ এটা বস্তু দেখা পালে, অসমত দেখা নাছিলে। কি বস্তু দেখা পালে? টকাৰ মালাবিলাক। পইচাৰ মালাবিলাক। 500 টকীয়া মালা। ইয়াতে মানে যিহেতু বিয়াবিলাকত গ'লে দৰাবিলাকে পইচাৰ মালা পিন্ধি যায় আৰু সেই পইচাৰ মালা ইয়াতে আজি মায়ে দেখা পায়। আমাক সুধিলে মানে পইচাৰ মালাবিলাকে কি কৰে, আজি নতুনকৈ দেখিছে যিহেতু। আৰু আমাৰ এতিয়া কি কিনিব আছে? যাবৰ সময় হ'ল। টি চাৰ্ট ল'ব লাগিব ভাইটিহঁতৰ কাৰণে, ঘৰৰ মানুহৰ কাৰণে কিবা কিবি সৰু সুৰা বজাৰ কৰি আছোঁ আৰু। একদম গৰম গৰম ঘিত ভজা ধুনীয়া জেলেপি লৈ ল'লোঁ। এয়া যদিও জেলেপিৰ ছিজন নহয়, ধুনীয়া জেলেপি লৈ ল'লোঁ ঘৰত খাবৰ কাৰণে। এয়া লৈ ল'লোঁ। কি খাব? ধুনীয়াকৈ ফল মূল দেখা পাই জুচ খাম বুলি ভাবিলোঁ আৰু এয়া দাদাই খুব ধুনীয়াকৈ আম কাটি আছে। আমৰে জুচ খাওঁ বুলি ভাবিলোঁ। কি চাই আছা? কোনটো খাবা? মেংগো মিল্ক শ্বেক খাম বুলি ভাবিছে। মায়ে কি খাব? মেংগো শ্বেক খাম। এয়া খুব ধুনীয়াকৈ প্ৰদৰ্শন কৰে তিনিজনে একেলগে। খাব মন গৈছে নেকি? কোনে কোনে আম খাই ভাল পায় এবাৰ কমেণ্টত জনাবচোন। আমি কিন্তু আমটো ফলৰ ৰজা হয়।
লাহে লাহে আমি ঘৰমুৱা হ'লোঁ। ই ৰিক্সাতে আহিলোঁ আজি। ই ৰিক্সাত আহিলে ভিডিঅ' বনাবলৈ বৰ সুবিধা। ফল মূলৰ দোকান কেইখন দেখি সৰু সৰু আপেল কেইটামান ল'লোঁ, লগতে আম 2 কিলোমানো লৈ ল'লোঁ। বজাৰ কৰি আহি ফাইনেলি আমাৰ ঘৰৰ সন্মুখৰ গলিটো পালোঁ। এয়া আহোঁতে ফল মূলো লৈ আহিলোঁ। তাকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।